গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই ভালে আছোঁ আজি বিশ্বকৰ্মা পূজা উপলক্ষে ঘৰত অকণমান বিশ্বকৰ্মা পূজা পাতিলোঁ আৰু সৰুকৈ এটা মানে পুথি এখন পঢ়ালোঁ খিচিৰি এখন বনালোঁ গাঁৱৰ ওচৰৰ পোৱালি ছোৱালী আৰু ল'ৰা ছোৱালী সকলোৱে আমি আহিলে আমাৰ ঘৰত খিচিৰি খাবলৈ আৰু প্ৰসাদ খাবলৈ মই প্ৰথম আৰম্ভ কৰিছিলোঁ চাইকেলৰ পৰা মোৰ যিখন চাইকেল আছে সেইখন চাইকেলৰ পৰা মই এতিয়া দুখন তিনিখনকৈ গাড়ী লৈ আছোঁ এতিয়া চাই থাকক চাইকেলখন মোৰ দেখাই আছোঁ কোনখন এতিয়া কিমানখন স্কুলত লৈ যোৱা চাইকেল আছিলে তাৰপিছত এইখন মই হায়াৰ ছেকেণ্ডেৰীত লৈ গৈছিলোঁ এইখন চাইকেল হায়াৰ ছেকেণ্ডেৰী আপোনাৰ মেট্ৰিক পাছ কৰি আপোনাৰ ফাৰ্ষ্ট ইয়াৰ থাকি ছেকেণ্ড ইয়াৰত মই এখন গ্লেমাৰ বাইক লৈছিলোঁ এতিয়াও চলি আছে এইখন 8 বছৰ ৰানিং চলি আছে তাৰপিছত অলপমান দিনৰ পিছত মই এইখন লৈছিলোঁ এইখন টেম্পু লৈছিলোঁ মই নচলাওঁ মোৰ ভাইটিয়ে চলায় কিন্তু মই লৈ দিছিলোঁ এইখন আৰু এই আমাৰ পোৱালিবিলাক হাই গাইজ কোনে কোনে